Guys, welcome back to my YouTube channel. আজি আমি গৈ আছো মই মানে গুৱাহাটী আহিছো যেটো আৰু আজি গৈ আছো দিঘলি পুখুৰী স্প্ৰেল পটেটো খাবলৈ আৰু এতিয়া অলপ দিনে হৈ আছে দিনতে আমি ওলাই গৈছো স্প্ৰেল পটেটো আৰু লগৰ দুজন তো লগতে গৈ আছো যে স্প্ৰেল পটেটো আপোনালোকে লৈ গৈছো বলক আজি প্ৰথমবাৰ স্প্ৰেল পটেটো মই খাই চাওঁ ওলাই আহি গ'লো এতিয়া আমি প্ৰায় তিনজন আহিছিলে দুজন আহি আছে এতিয়া স্প্ৰেল পটেটো আৰু বামুণী মৈদাম মোবাইল ওলাই আহি আছো আমি পাণমৰীবা আৰু পাই গ'লোহি এতিয়া আমি অলপমান এখন টাউনখন দেখাই আছোঁ আমি আৰু টাউনখন আৰু ইয়াত যে গৰম দিছে কিছু বেলেগ বেছি গৰম আৰু গৰমৰ কথা ক'লে মানে ভয়ংকৰ এটা গৰম দি আছে আৰু ইয়াতে বহুত চব গুৱাহাটীত গোটেই ডাষ্টবিন চব এনেকৈ ৰাস্তা কিনাৰে কিনাৰে এনেকৈ ডাষ্টবিন থাকে পূৰা গেলা গেলা গোন্ধাইছে আৰু তেনেকৈ ইয়াত ৰ'দটো এনেকুৱা দি আছে চকু পুৰি গৈছে এখন পিন্ধিব একো কাম নাই দিয়া চকুটোকো পুৰি গৈছে পূৰা মানে আৰু এনেকৈ ৰাস্তাত এনেকৈ আহি আছে আমি বাছত যাব লাগিব দীঘলী পুখুৰীলৈকে আৰু আমি এতিয়া বাছ ষ্টেণ্ডলৈ গৈ আছোঁ ISBT উঠিমগৈ উঠি মেলি আমি যাম এতিয়া ডাইৰেক্ট দীঘলী পুখুৰী আৰু তাতে স্প্ৰেল পটেটোটো আমি আজি টেষ্ট কৰিমগৈ চবে টেষ্ট কৰি আছে আজি সেইকাৰণে ময়ো ভাবিছোঁ টেষ্টটো কৰি লওঁ এতিয়া আমি উঠি গ'লোঁ বাছত তিনিটা বাছত উঠি গ'লোঁ ফাইনেলি আৰু এতিয়া আমি আহি আছোঁ দীঘলী পুখুৰী অলপ গৈ লওঁ দীঘলী পুখুৰী তাতে মই অলপমান ধুনীয়াকৈ দেখাই আছোঁ এই স্প্ৰেল পটেটো আজি টেষ্টটো আপোনালোকক দেখাম আৰু এতিয়া আমি বাছৰ পৰা নামিলোঁ নামি আহি একদম দীঘলী পুখুৰী ফ্ৰণ্টতে আমি ৰখি আছোঁ এতিয়া ইমান গৰম পৰিছে আৰু ইয়াতে অলপমান ৰেষ্ট লৈছোঁ এইবিলাক চব আৰু দীঘলী পুখুৰী এইয়া আৰু আমি আহি আছোঁ এতিয়া নেহেৰু পাৰ্কলৈ আৰু কিমান দূৰ আছে নেহেৰু 200 মিটাৰ আৰু 200 মিটাৰ পিছত আমি নেহেৰু পাৰ্ক পাই যাম আৰু ৰাস্তা হওক ইয়াৰ পৰিৱেশটো খুব ধুনীয়া আৰু এইফালে চাওক গাইড আমি এনেকৈ খোজকাঢ়ি আহি আছোঁ খুব ভাল লাগিছে আহি আৰু এনেকৈ গৈ আমি স্প্ৰেল পটেটো খাই যাব লাগিব আৰু নেহেৰু পাৰ্কত সোমাই আহিলোঁ এতিয়া নেহেৰু পাৰ্কৰ ভিতৰত অলপমান বহিছোঁ এনেকৈ আৰু ফাৰ্ষ্ট টাইম যিহেতু নেহেৰু পাৰ্ক আহিছোঁ আৰু লগৰ দুইটাই পূৰা ফটো মৰাত বিজি মই লগে এটা গছ তলত ধুনীয়াকৈ ইয়াত গছ তলত অলপমান ৰেষ্ট লৈছোঁ অলপ ইয়াত ৰিলেক্স ফিল হৈ আছে মানে ইয়াতে এনেকুৱা গৰম ইয়াতে মানে বহুত মানে যিটো গৰম দি আছে গুৱাহাটীত একদম গৰম পূৰা মাৰি আছে গৰমটো সেইটো কাৰণে অলপ বেয়া লাগি আছে নিজৰে আৰু মানে অলপ টায়াৰ্ড ফিল কৰিছোঁ সেইটো কাৰণে অলপ বহি মেলি আজৰি হৈ অলপ লাহেকৈ স্প্ৰেল পটেটোটো খাম তাতে দোকানটো খোলা নাই এতিয়ালৈকে তো লাহেকৈ যাম তাত গৈ মেলি আমি স্প্ৰেল পটেটো খাই মেলি আৰু অলপ বাৰী ইয়াতে আছোঁ অলপমান সময় এনেকৈ ঘূৰি মেলি সন্ধ্যা সময়ত আমি আকৌ ৰুমলৈ যাব লাগিব তো এনেকৈ আপোনালোকে চাওক আৰু গাইজ মানে ইয়ালৈ এতিয়া আমি এটা ফটো চটো পূৰা মাৰি আছোঁ আৰু ফটো চটো মাৰি আছোঁ আৰু ইয়াতে মানে কিবা শ্বুটিং হৈ আছে আমি সুধিবলৈ যাম মানে কি শ্বুটিং হৈ আছে না মাইনা সুধিবগৈ লাগিব পূৰা ফটো মিউজিক চব এইফালে আমাৰ এইজন পূৰা ফটো মৰাত বিজি এইফালে আমাৰ কেমেৰামেন আছে এইজন আমাৰ কেমেৰামেন আৰু এইফালে আমাৰ এইজনে পূৰা ফটো মৰাত বিজি নক'ব আপুনি ফটো মৰাত পূৰা বিজি ধুনীয়া হৈছে যোৱা নাই মোৰটোত ভাল লাগিছে বাৰু ঠিক আছে ৰ'ব আপোনালোকে আৰু মানে গাইজ এতিয়া একদম মানে গোটেইখিনি এনেকুৱা ফটো মাৰি আছে মানে মই মানে একদম একাষৰীয়া হৈ গৈছোঁ ফটো চটো মাৰিবলৈ নাই পোৱা এইফালে চব পূৰা মানুহবোৰে ফটো মাৰি আছে লগৰ দুটাই আৰু আমি মানে এনেকুৱা হৈ গৈছে মোৰ লগ নাই ফটো মাৰিবলৈ সেইকাৰণে মোক ফটো বোলে মাৰিয়ে নিদিয়ে এনেকুৱা অৱস্থা হৈ গৈছে মানে ফটো নাই আমাৰ ইয়াতে কিবা এটা শ্বুটিং হৈছে আপোনালোকক দেখাবলৈ চাই আছোঁ বলক আৰু কি হয় আপোনালোকক দেখাম আজি শ্বুটিংটো মানে সুধি চামগৈ লাজো পাব মই প্ৰথম এনেকৈ পাৰ্কত মানে সুধি চাওঁ বুলি ভাবিছোঁ তো বলকচোন আমি সুধি চাওঁ কি শ্বুটিং চলি আছে মানে আৰু গাইজ মোক মানে লগৰকেইটাই এৰি পূৰা ফটো মাৰিছে আৰু মই এনেকৈ অকলে তাত ঘূৰি ফুৰিব লগা হৈছে ৰ'দটোত বহি আছোঁ এতিয়া এদি পূৰা ভিডিঅ' চিডিঅ' বনাই আছে মই আৰু গাইজ মানে ইয়াতে শ্বুটিং কৰি আছিলে আৰু শ্বুটিংটো মানে এতিয়া যিডোখৰ জেগাত কৰি আছিলে সেই জেগাডোখৰ পৰা মানুহকেইটা গুচি গ'লগৈ আমি এটা ৰাউণ্ড কৰি এনেকৈ এক পাক মাৰি আহিছিলোঁ আৰু পাক মাৰোঁতে মানে শ্বুটিংটো ক'ত গুচি গ'লে মানুহখিনি দেখি নাই পোৱা এতিয়া তাকে চাই আছোঁ আপোনালোকক অলপ দেখাওঁ বুলি আৰু শ্বুটিঙৰ মানুহ মানে ক'ত গ'লগৈ তাকে বিচাৰি আছোঁ এতিয়া পোৱা নাই বিচাৰি যদি বেলেগ এটা শ্বুটত পাই যাওঁ তেতিয়া আপোনালোকক দেখাই লৈ যাম বুলি ভাবিছোঁ আৰু
এইফালে মোৰ লগত আছে চাৰাংগ, ই হৈছে গোলাঘাটৰ, আৰু সেইফালে এটা আছে মাইনা, এইটোতো পূৰা ফটো পূৰা মৰাত বিজি। আৰু আমি আৰু এনেকৈ দুইটা এনেকৈ বহি আছোঁ, ফটো চটো মৰা নাই তেনেকৈ। আৰু আপোনালোকক শ্বুটিংটো পাৰিলে মানে দেখাম। আৰু গাইজ মানে এতিয়া ইয়াতে মানে শ্বুটিং হৈ আছে বুলি কৈছিলোঁ ন, এইফালে পিছফালে আপোনালোকে দেখিছে ইয়াতে শ্বুটিং হৈ আছে। আৰু মানে এতিয়া ৰিল শ্বুট কৰি আছে, মই সুধিলোঁ মানে ৰিল শ্বুট কৰি আছে, আপোনালোকক দেখাম মানে অলপমান ডান্সটো কেনেকৈ দি আছে। আৰু আপোনালোকে চাওক, চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি দিব। A few moments later. আৰু গাইজ মানে এতিয়া নেহেৰু পাৰ্কৰ পৰা আমি ওলাব লৈছোঁ, দীঘলী পুখুৰীলৈ এপাকমান যাওঁ। আৰু এনেকৈ মানে চশমা বেছি আছে কাৰণে মই চশমাৰ কাৰণে এইবোৰ চেঞ্জ কৰি আছোঁ। চশমাবিলাক ধেৰ লৈ আনিছিলে, তিনিটা তিনিযোৰ কাৰণে পূৰা বদলাই ভিডিঅ'বিলাক পূৰা বনাই। মই নিজে আনিছোঁ দেই, নিজৰ টকা নিজৰ ধন, লোকৰ ধনে মই নিপিন্ধো, লোকৰ ধনে নিপিন্ধো চশমা এয়া। আৰু মানে এতিয়া আমি পাইছ নহয় চাগে, বুজিছ নাই আমি কি কৈ আছোঁ। লাইক ফ'ল' কৰিবি, শ্বেয়াৰ কৰিবি, তলত তেতিয়া আমি টকা কেইটামান দিবি খালি আৰু হা। বাদ বাকী এতিয়া ইমান নকওঁ, গুড বাই। তুমিয়ে মোক হেৰি চাগে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে। কৰিলোঁ ন মই, জানো কেইটা ভগৱানে জানে, সেইটো ভগৱানে জানে আৰু। বাকী এতিয়া ব'লক আমি স্পাইৰেল পটেটোও খামগৈ, আপোনালোকক দেখাম স্পাইৰেল পটেটো কেনেকুৱা লাগে। আৰু এনেকৈ আহিছিলোঁ এতিয়া, আৰু দীঘলী পুখুৰী আহোঁতে ইয়াৰ নেহেৰু পাৰ্কত নিকোদাক লগ পাই গ'লোঁ, আৰু লগ পাই ভাল লাগিল। মোৰো ভাল লাগিছে, আকৌ লগ পাবা। ভাইক ছাপোৰ্ট কৰিব, মোক যেনেকৈ ছাপোৰ্ট কৰিছে, আমাক সকলোৱে ছাপোৰ্ট কৰিছে, ভাইকো ছাপোৰ্ট কৰক, ভাল কমেণ্ট কৰক, আগুৱাই লৈ যাওক। আৰু মোৰ চেনেলটো ব্লগাৰ মানস চাম দে, মই ভিডিঅ' চাম। থেংক ইউ লগ পাই ভাল লাগিল। A few moments later. গাইজ আহি থাকোঁতে নিকো ভাইহঁতক লগ পাই গ'লোঁ, আৰু এনেকৈ ভিডিঅ' চিডিঅ' বনালোঁ, ফটো চটো মাৰি ল'লোঁ। আৰু এতিয়া আহি গৈছোঁ দীঘলী পুখুৰী, আৰু চাওক এইফালে দীঘলী পুখুৰী, এইফালে আৰু দুইজন আহি আছে। আমি এনেকৈ আমি আহি আছোঁ এতিয়া দীঘলী পুখুৰীৰ পাৰত গৈ স্পাইৰেল পটেটো এতিয়া খামগৈ বুলি ভাবিছোঁ। স্পাইৰেল পটেটো আপোনালোকক দেখাম ব'লক। আৰু ভাল লাগি গ'ল মনটো, পূৰা ইউটিউবাৰক লগ পাই গৈছোঁ, কিন্তু নিকো ভাইক মই ভিডিঅ' চাই থাকোঁ, তো নিকো ভাইকে যে লগ পাই গ'লোঁ বহুত ভাল লাগিছে। আৰু ফাইনেলি এতিয়া আমি পাই গ'লোঁ তেতিয়া স্পাইৰেল পটেটো, আৰু এইফালে চাওক ইমান ভিৰ মাৰিছে গাইজ। স্পাইৰেল পটেটো খাই মেলি আহিলোঁ, আৰু খুব টেষ্টি আছিলে, আৰু এনেকুৱা ভিৰ আছিলে এটা ভিডিঅ' বনাব নোৱাৰিলোঁ, বহুত বেছি ভিৰ আছিলে তাতে। আপোনালোকে দেখিছিলে কেনেকুৱা ভিৰ, আজি দেওবাৰ তাতে, আৰু মানে বহুত বেছি ভিৰ। আমি এনেকৈ আহি গৈছোঁ এতিয়া, আৰু ৰুমেই পাই যাম এতিয়া, ৰুম পাওঁ হৈ গ'লোঁ। আৰু আমি এতিয়া চান্দমাৰীত, আৰু আমি যিহেতু মই এতিয়া বামুণী মৈদামত আছোঁ, আৰু ইয়াতে আমাৰ ৰুম আছে। আৰু চাই কেনেকুৱা হৈছে ভিডিঅ'টো কমেণ্ট এটা কৰি দিব। বহুত বেছি ভাগৰ লাগিছে, এতিয়া যাওঁ, এটা চিলিণ্ডাৰ ল'ব লাগিব আজি, আৰু চিলিণ্ডাৰটো লৈ মেলি আমি এতিয়া বজাৰ কেইটামান আছে, বজাৰ কেইটা কৰি মেলি আমি ৰুমলৈ যাব লাগিব। তাৰপিছত বহুত বেছি গৰম উঠি গৈছে এতিয়া, আমি গছৰপৰা আনিছোঁ, আৰু এতিয়া আমি গৈ আছোঁ চিলিণ্ডাৰ লৈ ঘৰলৈ। স্পাইৰেল পটেটো খাই আহি আজি ৰুমত পূৰা বজাৰ চজাৰ কৰি ল'লোঁ, আৰু কৰি মেলি এতিয়া আমাৰ ৰান্ধনি দেখিবলৈ পাইছেনে? হাই, এয়া আমাৰ ৰান্ধনি, প্ৰেমত পৰিছে ৰান্ধনি। আমাৰ ৰান্ধনীয়ে বনাইছিলে ধুনীয়াকৈ, বেয়া নাপাব, পিয়াহ লাগিছে মানে বহুত। তাৰপৰা ৰান্ধনীয়ে এতিয়া ভাত পানী বনালে। এইফালে এইজন আমাৰ ৰুমটো খালি অলপ ইগন'ৰ কৰিব, আমাৰ ৰুমটো এইটোৱে আৰু। তাৰপৰা এইফালে ফেনখন চলাই লৈছোঁ, আৰু ইয়াতে ধুনীয়াকৈ এতিয়া খাম মানে ভাতটো। ইয়াত ভাত এতিয়া বাঢ়ি লৈছোঁ, অকল মাংস ভাত, ধুনীয়াকৈ মাংসটো ভাতটো খাই মেলি এতিয়া ভাতটো খাই মেলি আমি ধুনীয়াকৈ মানে শুম আৰু আজি সোনকালে
কাৰণ দেওবাৰ দিনা আপোনালোকে দেখিবলৈ পাইছে এয়া চক মাংস ধুনীয়াকৈ এয়া মাংস ভাত ল'ৰা মানুহে ধুনীয়া বনোৱা ভাত আৰু ইয়াতকৈ ভাল নহয় কাৰণ ধুনীয়াকৈ ভাত চাত খাইছোঁ এতিয়া এয়া পাৰ্টি বুলিয়ে ক'ব পাৰি হ'ব এয়া আৰু এইজন সাৰংগ এইজন আমাৰ মাইনা আমাৰ আজি জুলীয়া নবনালোঁ দেই তোমালোকে জোল খাবলৈ নোপোৱা আৰু আজি ধুনীয়া বনাইছে আৰু এনেকৈ আমি খাই লওঁ আজি খানাটো দেখাই দিয়া বা খানাটো আল্টিমেট এয়া খানা আল্টিমেট হৈছে আজি খানা খাই লওঁ খানা খাই লৈ আপোনালোকে ধুনীয়াকৈ আজি ক'ব ভিডিঅ'টো চাই কেনেকুৱা পালে যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰি দিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব আজিতে আপোনালোকক ইমানতে সামৰিছোঁ বেলেগ এটা ভিডিঅ' লৈ আকৌ লগ পাম অহা সপ্তাহত বাই বাই